हेलो गाइस तो কি খবৰ পুনৰ স্বাগতম জনালো আমাৰ অন্য এটা ৰস্টিং ভিডিঅ'ৰ মাজলৈ গাইস কি কব ঘৰত বহি ভিডিঅ' একেবাৰে বনাব নোৱাৰা হৈছো কাৰণ কাৰেণ্টটো গুচি গৈছে লগতে আৰু ঘৰত মক্কেল বিলাক গালি দিব নোৱাৰা হৈছো কাৰণ ঘৰৰ ফ্যামিলি মেম্বাৰৰ পৰা আছে আৰু ঘৰতে হেকাৰণে গালি দিব পৰা নাই আৰু মাজতে 7 দিন মান নে 6 দিন মান ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ মোবাইলটো স্কুটিৰ পৰা পৰি দুইফাল হৈ গল এটা মাইকি এটা মতা হৈ গল So guys, হেকাৰণে ভাবিছো মই গুটে গৰম দিনটো মানে ঘৰত ভিডিঅ'টো নবনাও মানে কাৰেণ্টটো গুচি গলে গৰমটো আহে আৰু মক্কেল বিলাকক গালি দি থাকিলে বেয়া বেয়াকে কলে ন আৰু ঘৰৰ মাৰটো নাপাম এই তোৰ গালটো কেলে ইমান কোলা হা কেলে কোলা So guys, আৰু বেছি আলতু পালতু বকিন হাতে কি আগবাহু মেইন ভিডিঅ'ৰ মাজলৈ মক্কেল তুকনো কি কম আৰু মাক দেউতাকে জন্ম দিছিলে তাক ডাঙৰ হৈ লৰাই কিবা এটা কৰি খুৱাব কিন্তু তাক যি দেখিছো ই ট্ৰেইনতহে হাত চাপৰি বজাবলৈ মন গৈছে চাগে ও হো কেলা গুটে ইঞ্জিনে হলাই পেলালে নাপায় ভাইটি নাপায় ভগৱানে দিয়া বস্তু হলাব নাপায় ও হো আচ্ছা আচ্ছা ভন্টিহঁতৰ মানে তপিনাটো বেছি দীঘল হৈ গৈ আছে পাছফালে ও সালা এইবোৰ হিলাই হিলাই দেখাই দেখাই ইহঁতে লাইক কমেন্ট বহুত হাজাৰ হাজাৰ লাইক কমেন্ট লৈ আছে আৰু কি কম না আজিকালি কিছুমান ডেকা লৰাইতো লাইক বটনত এবাৰ হলনি এইবিলাক দেখিলেতো 10 বাৰ মান টিপিহে দিব অসমীয়া বিহু কেইটা 7টা আসু মানে কি হা আসু মানে আসু ইয়াতে আসু ও কেলা বিহু কেইটা হেতু হলে নাজানো বিহু 7টা কেলা ইনষ্টাগ্ৰামৰ ৰিলছ বনাব জানো ডিএসএলআৰত ফটো উঠিব জানো বাকি বিহু কেইটা হেতু হলে নাজানো আৰু আসু মানে কি ইয়াতে আছো আসু ময়ো আছো ইয়াতে বাকি তোক তাত নাই বুলি কোনে কলে কি ইন্টাৰভিউ লোৱাজনীকো নকৈছ আৰু গোটেই ৰাতিখন জাননীখন মুখস্থ কৰি আহে আৰু পিছদিনাখন গলিয়ে গলিয়ে ঘূৰি ফুৰে তাই যিমানবোৰ কুৱেশ্যন সুধি ফুৰিছে সেই কুৱেশ্যনৰ এনচাৰ বিলাক চাগে তাইও নাজানে তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই স্কুলৰ কোনো ছোৱালী ভাল নালাগে নাই যোৱা নাই তুমি যাও স্কুল গান্ধীনগৰ মজিলা বিদ্যালয় কোনোবা এনেকুৱা ছোৱালী আছে নি যাক তুমি লাইক কৰা নাই কোনো ছোৱালীকে নকৰা সঁচা নাই মই নকৰো মই তোমাৰ এক্সো নাই নাই এক্স তো এবিচিডিত আছে এইবিলাককে চালা মক্কেলৰ ভাগ বুলি কয় কাৰণ যাক যি প্ৰশ্ন সুধিব লাগে তাক সোধা নাই সৰু বাচ্ছা এটাক যদি গাৰ্লফ্ৰেণ্ড আছে নাই জিএফ আছে নাই বা এক্স আছে নাই বুলি সুধিলে গাইজ মই কোৱা নাই যে এই বাইদেউজনীক যে ইণ্টাৰভিউ ল'ব নালাগে মই এইটোৱে কৈছো যে যাক যেনেকুৱা প্ৰশ্ন সুধিব লাগে তাক সুধিব লাগে সৰু বাচ্ছা এটাক এইবিলাক সুধিব নালাগে কাৰণ তাৰ জিএফো নাই এক্সো নাই আৰু যদি তোমাৰ জিএফ হ'ব ইচ্ছা আছে তাৰ হৈ যাবা সো বন্ধুসকল ভিডিঅ'টো আছিলে আজিলৈ ইমানে কেনেকুৱা হ'ল নাজানো আপোনালোকৰ কথা কমেন্ট কৰি জনাব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুৰ মাজলৈ আজিলৈ দিছো বাই আৰু যদি তোমালোকৰ মন যায় তলৰ ৰঙা সাবস্ক্ৰাইব বাটনটো ভাঙি দিব আৰু কাষতে থকা বেল আইকনডাল প্ৰেছ কৰিব যাতে মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে সোনকালে পায় সো আজিলৈ দিছো বাই